নহয় মোৰ লগত কবা হেল্ল' ফ্ৰেণ্ডছ Welcome back to my channel. Welcome my my channel নহয় our channel হ'ব লাগিছিল Hello friends welcome back to my channel Priyam's lifestyle ahokor সকলে ভালে আছে ahok আজি ভিডিওটো আৰম্ভ কৰো Friends এতিয়া আজি তো দেখা পালে বাবুই মোৰ লগত কি ষ্টাৰ্টিং ফুলকে ষ্টাৰ্টিং কৰিলে তথাপিও কৰিছে যে হেইটো বহুত হয়নে হয়নে টাকলা হ'ব এইবিলাক Friends এতিয়া আবেলি 5 বাজি গৈছে আৰু আজি আমাৰ গধূলি নাস্তা আছে পিঠা ৰব মই দেখাই আছো আমাৰ ঘৰত আজি কি পিঠা বনাব বলকচোন চাও কি পিঠা বনাই Friends এইফালে মাই ওঠনিয়ে নিমখ আৰু নাৰিকল দিছে কিন্তু মই দেখাবই নহল মোৰ অকনমান দেৰি হৈ গ'ল Friends এইফালে পিঠাগুড়িখিনি খানা হৈ গ'ল আৰু মা এতিয়া বনাব আপোনালোকক দেখাই যাম Friends কাইলৈ আমতি আৰু আমাৰ আমতিৰ বজাৰ কি আনিছে মই দেখাই যাম আৰু বলকচোন এয়া কল আম এয়া মধুৰি আমো আছে সেইফালে মধুৰি আম আছে আপেল আছে আৰু এইটো দেখিছে Friends আৰু এয়া আমাৰ ঘৰৰ আম দেখিছে আৰু এইফালে এটা প্লাম দেখিছে Friends এইফালে পিঠা বনাবৰ কাৰণে মাই কেটলিটোত পানী গৰম দিছে আৰু এয়া দেখিছে কেটলিটোৰ মুখখন গুড়িৰে ঢাকি দিছে আৰু মাই এখন ব্যৱহাৰ নকৰা কাপোৰ ধুই কেটলিটোৰ ওপৰত অকনমান গৰম হ'বলৈ দিছে আৰু এতিয়া মাই পিঠা বনোৱা আৰম্ভ কৰিব Friends এয়া হৈ গ'ল দেখিছে Friends এইফালে গাখীৰ উতলি আছে আৰু Friends গাখীৰেৰে এই পিঠাটো খাই খুব টেষ্টি লাগে Friends আৰু এইটো হলে আমি বাবু আৰু মই খাম
এতিয়া বাবু আৰু মই খাওঁ। আজি নেক্সট ডে হয় আৰু এতিয়া ৰাতিপুৱা হৈছে আৰু আজি আমতি হয় আৰু মাহঁতৰ ঘৰ সাৰা মোচা হৈ গ'ল। আমাৰ ইয়াতে আমতি কিদৰে পালন কৰে সেয়া মই দেখাই যাম আৰু এয়া ৰাতিপুৱা মুখ ফুলাই লৈছে একেবাৰে কি যে হৈছে নাজানো আৰু আমাৰ ইয়াত আমতিৰ কি নিয়ম পালন কৰা হয় সেয়া চব দেখা যাম। আৰু দুপৰীয়া আমাৰ ইয়াতে ভাত নাখায় মই কৈ যাম একফালৰ পৰা সকলো। কিয় গা বেয়া? ফ্ৰেণ্ডছ তাৰ চৰ্দি লাগি আছে সেইকাৰণে সি গা বেয়া সেনেকৈ আছে। দাঁত ব্ৰাছ কৰিছা? চাহ খালা? ফ্ৰেণ্ডছক এবাৰ গুড মৰ্ণিং কৈ দিয়া। হা ডাঙৰকৈ কোৱা গুড মৰ্ণিং। ডাঙৰকৈ গুড মৰ্ণিং। এনেকৈ ক'ব লাগে। ফ্ৰেণ্ডছ এতিয়া খুৰীমাই শৰাই দিবৰ কাৰণে যোগাৰ কৰি আছে। ফ্ৰেণ্ডছ এতিয়া খুৰীমাই শৰাই আগবঢ়াইছে। ফ্ৰেণ্ডছ শৰাই ভাঙাৰ পিছত প্ৰসাদ খাই আমি জলপান খাওঁ কাৰণ আমাৰ ঘৰত দুপৰীয়াৰ সময়ত ভাত খোৱা নাযায়। ফ্ৰেণ্ডছ আগৰ পৰাই ককা আইতাহঁতে এইবোৰ নিয়ম পালি আহিছে। আগতেতো নিয়মবিলাক বহুত আছিলে এতিয়া কমি আহিছে। ফ্ৰেণ্ডছ ককা আইতাহঁতৰ দিনত বোলে চেনি চাহপাতৰ টেমাও ধুই দিছিলে। ঘৰত বাকচৰ বাহিৰত যিবোৰ কাপোৰ ওলোৱাই থাকে সেইবিলাক চব ধুই দিছিলে আৰু নহয় বঠি আৰু দা সেনেকুৱা বস্তুবিলাকো ধুই দিছিলে। আৰু আজিকালি এইবিলাক নিয়ম বহুত কমি আহিছে। আমি এতিয়া প্ৰসাদ খালোঁ এতিয়া আমি জলপান খাওঁ। ফ্ৰেণ্ডছ এয়া দৈ কল চেনি আৰু এয়া কোমল চাউল। আমাৰ ইয়াতে কোমল চাউল বুলি নকয় আমাৰ ইয়াতে বোকা চাউল বুলি কয়। বাবুই জলপান খাই বহুত ভাল পায় আৰু তাৰ চৰ্দি লাগি আছে কাৰণে তাক দৈ গাখীৰ দিয়া নাই তাক ফুটা গাখীৰ দিছে। বহুত ভাল পায় খাব ইচ্ছা কৰি থাকে। ফ্ৰেণ্ডছ এতিয়া পিতাই মাংস বনাব ছাগলীৰ মাংস। পিতাৰ মাংস খুব টেষ্টি হয় বহুত ভাল লাগে খাই।
নেক্সট ডে হয় আৰু কালি ৰাতি মোৰ ভিডিঅ'টো এণ্ড কৰা নহ'লে চ' আজি ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই